वेलकम बैक टू माई यूट्यूब चैनल। तो आज হৈছে বিহু। তো হেপী বিহুটো হ'ল। তো আজি মানে আমাৰ নামঘৰ ওচৰ নামঘৰৰ ভাগত এই বিহু ফাংচন এটা পাতিছে। তো আমি তালৈ যাওঁ এতিয়া। ব'ল গাইছ, ছেকেণ্ডৰ নামঘৰ। তো ৰাতিপুৱা ওলাই আহিছে এনেকৈ। এতিয়া আপোনাৰ ভাত চাত খাই অহা নাই, আকৌ ভাত খাবলৈ যাম। প্ৰগ্ৰেমটো চাওঁকৈ ডান্স কৰিব মোৰ ভণ্টি এজনী নাচিব। তাত চিত্ৰাংকন প্ৰতিযোগিতা হৈ গ'ল, পিঠা প্ৰতিযোগিতা হৈ গ'ল। এতিয়া কি প্ৰতিযোগিতা আছে চামগৈ। ব'ল গাইছ। তো গাইছ আমি ৰাতি এতিয়া চাবলৈ আহিছোঁ প্ৰগ্ৰেম। দিনৰ ফটেজটো আপোনালোকৰ ভিডিঅ'টো দিলে, ৰাতি ফটেজ আপুনি চাব। তো ব'ল গাইছ। ধন্যবাদ। আমাৰ ধেমালি কৰি পৰিৱেশটো বনাই লৈছোঁ, তাৰপিছত ভাল লাগিব। ঠিক আছে। আমাৰ সমবেত সংগীত তবলা সংগীত ডাংকাটি মিনতি আমাৰ কাষত উপস্থিত হৈ আৰু কেইটামান মুহূৰ্তৰ পাছত শিল্পী হয় ঢোলবি বিহু দল ওৰফে জনপ্ৰিয় কৌতুক অভিনেতা মিনতি আহিছে তোমালোক সকলোৰে কাষলৈ। মই বিচাৰিছোঁ চেনেহী দলটিৰ বাবে এওঁলোকক ধুনীয়া আছে ধুনীয়াকৈ মঘাই দেশৰ ঢোলটি আজি গৰজি উঠিব। মঘাই দেশৰ ঢোলটি আজি গৰজি উঠিব। Yes,